দেখচোন মই এটা খবৰ দিবা আহিছোঁ আপোনাক। কি খবৰ হালিলা? মোৰ ভয়ে লাগছে দেখোন। জল্দি ক। আপোনালোকৰ মইনাক লাগি এটা মই ল'ৰা খাইছিলোঁ হে। চলিটো ভালেই কোৱা মতে। আপোনালোকে কথা পাতি ল'ব নেকি? আপুনি কৈছিল না সিদিনা চলি এটা ভাল চলি যাবা, সেইকাৰণে মই কৈছোঁ বুলি যাওঁ বাইদেউ। হা কি কোৱা হালিলা? সঁচাই? দে হ'ব দে, কথা পাতিম দে। তুমি কৈছা তেতিয়া ভাল চলিয়ে চাবা, মোৰ বিশ্বাস আছে তোমাৰ ওপৰত। ভাবিয়ে ভাল লাগছে, আপিটোক বিয়া দিম, ইমান দিনৰ আশা এটা পূৰণ হ'ব। হ'লেও ঘৰটো খালী হ'ব দে। অঁ হে বাইদেউ, মোৰতো কৰিব লাগিব না একদিন। হ'লেও চলি ভাল হ'লে টেনশ্যন নাই দে, আহি থাকিব পাৰিব। অঁ সেইটো হৈ দে লীলা। দে দে বহা, চাহ বনাওঁ দে। ইমান ভাল খবৰ, তোমাক এনেই পঠাব নোৱাৰোঁ নহয়। বহা তুমি, মই চাহ বনাই আনো। অঁ বাইদেউ হ'ব দে, চাহ খাম পিছতো। কিন্তু এটা কথা, আজিকালি ৰাতি ক'ৰবাত থাকিবও পাৰি ঠিক হয়, মানে সুধি ল'বা একবাৰ। সুধি ল'বা, নহ'লে পিছত প্ৰব্লেম হ'ব না। অঁ হালিলা, তুমি ঠিক কথাই কৈছ। সুধিব লাগিব দে একবাৰ তাইকো। ঠিকো নাই না আজিকালি ৰাতি, থাকিবও পাৰে। মোবাইলৰ যুগ, আমাৰ দিনততো এলা নাছিল। মাহঁতে যেনেকৈ ঠিক কৰি দিছে না সেনেকৈ কৈছোঁ। এতিয়া আজিকালিতো সেই যুগ নাই, হাতে হাতে মোবাইল। সুধিম দে একবাৰ, তুমি ঠিক কথাই কৈছা দে। অঁ অঁ সুধিবা। তে মই আহোঁ দে এতিয়া চাহ নাখাওঁ দে, ঘৰতো কাম আছে না সুধিবা। আহিম দে পিছত, নহ'লে গধূলি আহিম দে হ'ব না। অঁ দে তে লীলা, আহিবা তে। মোৰো মনটো ভাল লাগছে দে কথাটো শুনি, কিন্তু পিছত কি হয় নাজানো। মই সুধিম ৰ'বা, আজিয়ে সুধিম দে। দে আহিবা দে, গধূলি আহিবা। মোৰো অলপ কাম আছে পাকঘৰত, দে আহিবা তে। অঁ বাইদেউ আহোঁ দে তে, চলিটো আৰু বিচাৰি থাকিব মোক। হ'লে মনটো ভাল লাগছে দে কথাটো শুনি। আপিটোক সুধিম ৰ, মাইনা সুধিবই লাগিব। এই আহিলে সুধিম, পিংকি ঘৰৰ পৰা আহিলে সুধিম এতিয়া। যাওঁ ৰ, মই ভাতকেইটাই বনাওঁ। তাইও আহি পাক, ভাত খাওঁতে সুধিম। মাইক ফোন কৰি কৈয়ে দিওঁ ৰ, ইয়াতে ভাত খাই যাম বুলি। হেল্ল', অ' মায়ে। পাপাৰ কিবাকে দালিখান হ'ল ৰ। অঁ মাইনা ক, মোৰ দালিখান হৈছে দে, তই কেতিয়া আহিবি? অঁ মা শুনচোন, পিংকিৰ মাকে মোক ইয়াতে ভাত খাই যাবা দিছে। বহুত দিন অহা নাই না, ইয়াতে ভাত খাই যাম দে। আৰু মই অলপ গধূলাকে যাম দে, এতিয়া নাযাওঁ। এই বহুত দিন লগো পোৱা নাই না, কথা পাতি আছোঁ ৰ। শুন, তই ভাত খাবি আৰু মিকুকো ভাত দিবি, কিন্তু নাখাওঁকে নাথাকিবি। তই খাই লৈ শুই থাকিবি, মই যাম দে অলপ দেৰিকে। দে থওঁ এতিয়া। অঁ পিংকি, মই মাইক কৈছোঁ দে। এই আপিটোৱে ভাত তাত বনালোঁ, এতিয়া কৈছে নাহে বোলে খাবা। ৰাতি খুৱাম বাচা সেই ভাতে। অঁ মিকু উঠ, বায়ে নাহে দে ভাত খাবা, আমি দুয়োৱে খাওঁ দে, উঠ। ভাত তাততো খোৱা হ'লে ৰ, এতিয়া লীলাও অহা নাই। ভাতকেইটা খাই আৰু টোপনি লগা হেন পাওঁ। এই অলপ আগাৰে দিওঁ ৰ, তাই আহিলেতো মাইক কয়ে। চাচোন বাচা মিকুটোক, বায়েক নহয়, তাইও ঘুমাই আছে এনেকে দুখ কৰি। আহিব দে বায়েৰে বাচা, দে শু বাচা, ময়ো শুম তয়ো শু। বায়েক নহয়, ভাতো নাখলাক চলিটোই, কি হ'ব সিহঁতৰ লগতো। এতিয়া অলপ ৰেষ্ট ল'ব টাইম পাইছোঁ দে। ৰাতি একদম কাম কৰি ভাগৰি গ'লোঁ। বাইদেউ। বাইদেউ দেখোন শুই আছে। বাইদেউ মই আছোঁ। বাইদেউ উঠক। লীলা আহিছ, ৰ'বা উঠো ৰ'বা। লীলা, মাতি আছিলা তুমি মোক? এই ভাতকেইটা খাই অলপ চকু লগা আনিছিলা। হে বাইদেউ, ভাতকেইটা খালে চকু লগা হেন হয়তো। লীলা বহা। হ'ব দে, মই এনেকৈ কৈছোঁ দে। কিমাননো বহি থাকিবা, দে ক লীলা এতিয়া। ল'ৰাটোৰ ঘৰ ক'তনো জানানা তুমি? জনামতে ল'ৰাটোৰ ঘৰ তোমাৰ অলপ গাঁৱৰ এৰিয়াত, গুৱাহাটীত নহয়, অলপ গাঁও জেগাত। তোমাৰ কিবা আপত্তি আছে নেকি বাইদেউ? সেগিলাখান নাই ৰ'বা, মোৰ কথা নাই। কিন্তু আপিটোকে লগ পোৱা নাই নহয় সুধিবা, তাই আহাই নাই দেখিছোঁ ন এতিয়াতে, পুৱাই গ'ল। এতিয়া বোলে গধূলিহে আহিব। খুড়াকে বোলে ভাত খাব জোৰ কৰিলা, কিমান দিন যোৱা নাই না, সেইকাৰণে। আজি সুধিম ৰ'বা নহ'লে। ল'ৰাটোৱে কি কৰে? ল'ৰাটোৱে বোলে কিবা কোম্পানীত কাম কৰে, ডাঙৰ কোম্পানীতে কাম কৰে। আজিকালি এনেও চৰকাৰী চাকৰি ক'ত পাব হা বাইদেউ? চৰকাৰী চাকৰি মোৰ কথা নাই এইগিলা। আজিকালি ক'ত পাব চৰকাৰী চাকৰি? দেখোন এলা ইমান চলি বেকাৰ বহি আছে। দে বাইদেউ, মই এতিয়া যাওঁ দে, তুমি কথা পাতিবা আপিৰ লগত আৰু বাইপাককো কথাটো জনাবা। যাওঁ দে মই এতিয়া, আন্ধাৰো হ'ল না। তুমিও দুবাৰো আহিলা, একাপ চাহো নাখলা। বাইদেউ কিনো চাহ খাম দে, বিয়াতে গ'লে একেবাৰে চাহ দিয়া ভাতো খাম নাকি? তুমিও যে কথা কওঁ লীলা, সেইটো ক'ব লাগে না। খুৱাম দে ভাতে, কিয় নুখুৱাম হা, তুমি মোৰ নিজৰ ভণ্টিৰ দৰে। দে যাওঁতে এতিয়া, ময়ো জল নকৰোঁ এতিয়া একবাৰ, চলিকেইটা অকলে আছে না, দে যাওঁ। আহি থাকিবা মাজে মাজে, খবৰ দি পঠাম দে। বাইদেউ যাওঁ দিয়ক তে।
গধূলাই হ'ল আপিটো দেখোন দেখা দেখি নাই কিবা হ'ল ফোনে এটা কৰোঁ ৰ মাইনা কি তোৰ ঘৰ লাগবৰ হোৱা নাই নেকি না ৰাতিও দেখা নাই কি যাই আছো আহে এতিয়া খোজকে